নমস্কাৰ সকলোকে আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি অষ্টমী পূজা। মই এয়া মোৰ চিষ্টাৰ আৰু পাছফালে মাহঁত আছে। আমি অষ্টমী পূজা বুলি যাই আছোঁ পূজা চাব। তো ভাবিলে আপোনালোকক দেখাওঁ আমাৰ ইয়াৰে পূজা কেনেকুৱা হয়। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই এই ভাইটিকো লৈ আহিলোঁ। আমি এনেকৈ যাই আছোঁ পূজা চাব। আপোনালোকেও লাহে লাহে মোৰ লগত আহি থাকক, পূজা চাব পাৰিব ক'ত কি হয়। বলক চাওক আমি আহি পালোঁ। ছাতি দিছে চবে। সন্মানীয় বন্ধুবর এখনই গামোচা আগমন চলেছে। আমি কি খবৰ? কেনে লাগছে পূজা চাব আহি? ভাল লাগছে না? সেনেকুৱা কেনেকুৱা লাগিছে? চৰ মাৰি দিম। বেয়া লাগছে। তই কৈছোন, তই কওঁ মানে তাৰ ভাল লাগছে। এয়া চাওক আমাৰ পূজা। আজি ইমান মানুহ হোৱা নাই, বৰষুণ দি আছে না। ৰবা কি কৰে চাওক সন্ধি পূজা আৰম্ভ হৈছে। দেখাই নাপায়। সবাৰ হাক দিছি গলে আজি ঠকি দিবে দিন এগলা নাখায় বোলে বেলেগ বস্তু। দেউতাকে ঠকি দিবে দিনে নাখায় বেলেগ বস্তু, অকল খিচাৰি খায়। এতিয়া মামাহঁতৰ ঘৰত আহিছোঁ। তো যদি ভিডিঅ'টো আপোনালোকে যদি চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আজিলৈ বাই বাই। আৰু যদি ৰাতি যাওঁ তেতিয়াহ'লে বনাম আৰু যদি নাযাওঁ নবনাম।